এই আলোচনাত মই পুনতে জেহেৰুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো সম্প্ৰসাৰণ হ'ল এই সম্প্ৰসাৰণৰ পাছত এতিয়া বিশেষকৈ বিৰোধীৰ মাজত এটা চৰ্চা আমি দেখিবলৈ পাইছোঁ যে আকৌ যদি মন্ত্ৰীসভা সম্প্ৰসাৰণ হয় আকৌ ৰদবদল হ'বই এতিয়া দৰাচলতে বিজেপিত এনে এটা নীতি আৰম্ভ হৈছে নেকি যে এবছৰতে এজন মন্ত্ৰীৰ সফলতা বিফলতাৰ বিচাৰ কৰা হ'ব মই আপোনাৰ প্ৰশ্নটোৰ মই দুটা সাইডত বিশ্লেষণ কৰিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথাটো হ'ল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় আৰু তেখেতৰ গ্ৰহণযোগ্যতা তেখেতৰ ৰণকৌশল তেখেতৰ বিভিন্ন জনমুখী কিছু প্ৰতিশ্ৰুতি এই সকলোবোৰৰ জৰিয়তে 2016ৰ পৰা 2021 চনলৈকে নেৰানেপেৰাকৈ তেখেতে অসমত বিজেপিৰ চৰকাৰখন বনাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু তাৰ ক্ষেত্ৰত সফল হৈছিলে মই যদি আপোনাক এটা কথা কওঁ যে এইবাৰৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ গ্ৰহণযোগ্যতাৰ ওপৰত ডিপেণ্ড কৰি চৰকাৰখন আহিছে বুলি ক'লেও হয়তো বিজেপি অস্বীকাৰ কৰিব নোৱাৰিব গতিকে তেওঁ সেইখিনি কৰাৰ পিছত মন্ত্ৰীসভা তেওঁ নিজ ইচ্ছামতে সাল সলনি কৰিব পাৰে তাত তেখেতৰ এখতিয়াৰৰ বিষয় দ্বিতীয় কথাটো হ'ল যদি আপুনি বিজেপি হিচাপে চাব যায় বিজেপিৰ গ্ৰহণযোগ্যতা অসমত আগতেও নাছিল আজিও হয়তো মই থাকা বুলি নকম ইয়াত ব্যক্তি বিশেষৰ গ্ৰহণযোগ্যতাৰ কাৰণে অসমত বিজেপি চৰকাৰখন হ'বৰ কাৰণে সক্ষম হৈছে এতিয়া দ্বিতীয় কথাটো হ'ল যদি আপুনি পুৰণা বিজেপি আৰু নতুন বিজেপিৰ প্ৰসংগটো লৈ আহে মই আগতে উল্লেখ কৰাৰ দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো গ্ৰহণযোগ্যতা সেই গ্ৰহণযোগ্যতাক ব্যৱহাৰ কৰি যিহেতু বিজেপি চৰকাৰখন অসমত বনাবৰ কাৰণে সক্ষম হ'ল গতিকে সেই হিচাপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাখন চলাবৰ কাৰণে তেখেতৰ যিখিনি একেবাৰেই ওচৰৰ সেইসকলক দি তেখেতে মন্ত্ৰীসভাখন চলাবৰ কাৰণে বিচাৰিছে কিন্তু সমসাময়িকভাৱে আপুনি যদি চাব যায় এই ক্ষেত্ৰত যিসকলে দীৰ্ঘদিন ধৰি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছাইডটোৰ পৰা যদি ফালৰি কাটি আহি মই বিজেপিলৈকে যাওঁ তেতিয়াহ'লে এটা কথা আপুনি লক্ষ্য কৰিব যিসকল দীৰ্ঘদিন ধৰি এইখন অসমত বিজেপিৰ দলৰ হৈ কাম কাজ কৰিছিলে বিজেপিৰ দলটোক ক্ষমতাত অধিষ্ঠিত কৰাবৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিলে সময়ে সময়ে তেওঁলোক বিভিন্ন ত্যাগ স্বীকাৰ কৰিছে বা বিভিন্ন সময়ত বিভিন্ন কথা বতৰা বা বিভিন্ন অপমানৰ সহ্য কৰিব লগা হৈছিলে তেনেকুৱা এটা তিক্ততাপূৰ্ণ দিনৰ পৰা বিজেপিৰ ভাল দিনলৈকে যিসকল পুৰণা বিজেপি কাম কৰিছিলে সেইসকলক যেন কোনোবাখিনিত তেওঁলোকক এলাগি কৰা হৈছে আজি যদি আপুনি শপত গ্ৰহণ অনুষ্ঠানটোলৈ চাব যায় তেতিয়াহ'লে ৰঞ্জিত দত্ত ডাঙৰীয়া আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া দুজনে প্ৰাক্তন সভাপতি তেখেতসকল শপত গ্ৰহণ অনুষ্ঠানলৈকে নগ'ল আমি দেখা নাপালোঁ আৰু তেওঁলোকে বিশুদ্ধগাৰো প্ৰকাশ কৰা বুলি ইতিমধ্যে আমি গম পাওঁ আৰু যিমান দূৰ আমাৰ হাতত ৰাজনৈতিক খবৰ থাকে ইমানখিনিলৈকে গম পাওঁ যে তেওঁলোকৰ নেতৃত্বত ইতিমধ্যে এক বিসম্বাদৰ উকমুকনি হৈছে আৰু সেই বিসম্বাদে ইতিমধ্যে দিল্লীৰ কাণ চুইছেগৈ এতিয়া কথাটো হ'ল যে এই সম্প্ৰসাৰণটোক যদি আপুনি চাব যায় তেতিয়াহ'লে এটা বস্তু লক্ষ্য কৰিব যে এক বছৰৰ ভিতৰত আপুনি গুৰুত্বপূৰ্ণ দপ্তৰ কেইটামান সাল সলনি কৰা হ'ল আজি যদি মই শক্তিমন্ত্ৰীৰ কথা ক'ব যাওঁ তেতিয়াহ'লে আজি কিছুদিন আগত আপুনি যদি চায় তেতিয়াহ'লে শক্তিমন্ত্ৰীয়ে APDCL আৰু আসাম ইলেক্ট্ৰনিক্স পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যনৰ ফালৰ পৰা APDCLৰ পৰা 1 কোটি টকা আৰু পাৱাৰ গ্ৰিডৰ ফালৰ পৰা 2 কোটি টকা অৰ্থাৎ 3 কোটি টকা মুখ্যমন্ত্ৰীৰ হাতত সাহায্য পুঁজি জমা দিছিলে অৰ্থাৎ এই বস্তুটো তেতিয়া অনুভৱ কৰা হৈছিলে যে এই যিটো শক্তি ডিপাৰ্টমেণ্ট আছে লাভৰ মুখ দেখিবৰ কাৰণে সক্ষম হৈছে কিন্তু লাভৰ মুখটো কেনেকৈ দেখিছে জনসাধাৰণক ইউনিট বঢ়াই কি বুলি ইউনিটৰ দাম বঢ়াই পেলাই লাভৰ মুখ দেখিবৰ কাৰণে সক্ষম হৈছে বা জনসাধাৰণৰ ওপৰত মানে ইয়াৰে হেৰি আৰোপ কৰা হৈছে এই সকলোবোৰ কথাবোৰ পিছত হ'ব কিন্তু আজি যদি আপুনি চাব যায় আজি দেখা পোৱা গ'ল যে নন্দিতা গাৰ্লছা ডাঙৰীয়ানীয়ে শক্তিমন্ত্ৰীৰ দায়িত্ব লৈ আজি 5 কোটি টকাৰ চেক এখন মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈকে তেখেতে আগবঢ়াই দিছে অৰ্থাৎ এই কথা বতৰা প্ৰমাণ কৰে যে শক্তিমন্ত্ৰীগৰাকীয়ে যেনেকৈ নহওক যি হিচাপে নহওক এই বিভাগটোক এক কাৰ্যক্ষম কৰিবৰ কাৰণে চেষ্টা কৰিছিলে যাৰ কাৰণে তেখেতসকলে আজি 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈকে তুলি দিবৰ কাৰণে সক্ষম হৈছিলে তেনে ক্ষেত্ৰত এই যিজন ব্যক্তিয়ে যথেষ্ট কষ্ট কৰা বুলি অনুভৱ কৰা হয় বা কোৱা হ'ল বা তেওঁলোকেও বিভিন্ন বিজ্ঞাপন দি পেলাই প্ৰচাৰ কৰিছিলে যে শক্তিমন্ত্ৰীৰ প্ৰচেষ্টাত অসমৰ শক্তি খণ্ডৰ উন্নীত হৈছে বুলি তেনেকুৱা এজন ব্যক্তিৰ পৰা হঠাৎ এই বিভাগটো কাঢ়ি নিয়াটো মানে কেনেকুৱা কি দিশ এটা সূচাইছে সেইটো অসমৰ জনসাধাৰণে নিশ্চয় বিবেচনা কৰিছে দ্বিতীয় কথাটো হ'ল চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ পৰা পৰিবহণ বিভাগটো আনি পেলাই পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক দিয়া হ'ল আৰু বন বিভাগটো নি পেলাই আকৌ চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হ'ল এইটোৰ জৰিয়তে
আপুনি হয় অসমৰ ৰাজহৰ এক বৃহৎ অংশ বন বিভাগৰ পৰা আহে কিন্তু এক বছৰত এই বিভাগটো সাল সলনি কৰি অসমৰ কি বুলি কয় এইটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা যথেষ্ট ডাঙৰ ৰাজহ অসমৰ চৰকাৰলৈকে আহে কিন্তু এই দুটা বিভাগ ইমান কম সময়ৰ ভিতৰত সাল সলনি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বুজাব বিচাৰিছে সেইটোহে বুজি পোৱা নগ'ল কিন্তু এই কথাটো ঠিক যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যে এই বন বিভাগটো চলাবৰ কাৰণে একেবাৰে অক্ষম হ'ব এই কথাটো আমি আগতীয়াকৈ অনুমান কৰিব পাৰোঁ কাৰণ তেখেতৰ এই বিভাগটো চলাব পৰাকৈ দক্ষতা আছে বুলি মই নাভাবোঁ দ্বিতীয় কথাটো হ'ল যে কোনটো দক্ষতাৰ ভিতৰত এওঁসকলক ৰদবদল কৰা হ'ল বা মুখ্যমন্ত্ৰী দিয়া হ'ল কি বুলি কয় মন্ত্ৰিত্ব দিয়া হ'ল এতিয়া কথা হ'ল ইয়াত দক্ষতা বুলি কোনো কথা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ইচ্ছা কৰে এজন অদক্ষকো দক্ষ বনাব পাৰে এজন দক্ষকো অদক্ষ বনাব পাৰে কেনেদৰে আজিৰ তাৰিখত আপুনি যদি চাই মন্ত্ৰীসকলৰ বিজেপি চৰকাৰৰ দিনত মন্ত্ৰীসকলৰ স্বতন্ত্ৰতা যেন নোহোৱা হ'ল তেওঁলোকে নিজাববীয়াকৈ বিভাগসমূহৰ সিদ্ধান্ত ল'ব পৰা যিটো ক্ষমতা মন্ত্ৰীৰ যিটো ক্ষমতা থাকে সেই ক্ষমতাটো যেন আমি নোহোৱা হোৱা দেখা পাইছোঁ আপুনি যদি তাৰ আগৰ গভৰ্ণমেণ্টখনলৈকে যায় তৰুণ গগৈ চৰকাৰৰ দিনত তেতিয়া মন্ত্ৰীসকলৰ যিটো স্বতন্ত্ৰতা সেই স্বতন্ত্ৰতাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিচাপে উভৰি আহিবৰ কাৰণে সক্ষম হৈছিলে গতিকে এই চৰকাৰৰ দিনত বিজেপিৰ চৰকাৰৰ দিনত মন্ত্ৰীসকলৰ স্বতন্ত্ৰতা যেতিয়া আমি বিলোপ হোৱা দেখা পাইছোঁ তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি দক্ষতা আৰু অদক্ষতা নিৰূপণ কেনেকৈ কৰিব যেতিয়ালৈকে আপুনি কাম কৰাৰ সুযোগেই দিব নোৱাৰিব ঠিক আছে মই আহিম আপোনাৰ মই বেছি গুৰুত্ব প্ৰদান কৰিম ঠিক আছে মই জেহেৰুল ইছলাম ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ দৰাচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন দক্ষ ব্যক্তিকহে নতুনকৈ মন্ত্ৰিত্ব দিয়াটোত অধিক তেওঁ গুৰুত্ব আৰোপ কৰে নেকি প্ৰাক্তন যিসকল মন্ত্ৰী আছিল যিসকল জ্যেষ্ঠ বিজেপি নেতা আছিল ৰঞ্জিত দত্তই হওক বা সিদ্ধাৰ্থ ভট্টাচাৰ্যই হওক বিজেপিৰ এজন প্ৰাক্তন বহু পুৰণি বিধায়ক বছৰ বছৰ ধৰি তেওঁ জয়ী হৈ আহিছে ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন তেওঁৰ দৰে যিসকল জ্যেষ্ঠ বিজেপি নেতা সেইসকলক দৰাচলতে দক্ষতাৰ অভাৱত বা তেওঁলোক সফল হ'ব নোৱাৰিব বুলিয়ে তেওঁলোকক মন্ত্ৰিত্ব দিয়া নহয় নেকি মন্ত্ৰিত্বৰ বাছনিত নাহে নেকি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া যদি দক্ষ নহ'লহেঁতেন তেখেতৰ যদি দক্ষতা নাথাকিলহেঁতেন তেতিয়াহ'লে তেখেতে যি সময়ত অসম বিজেপিৰ সভাপতি আছিল সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিত জইন নকৰিলেহেঁতেন তেখেতৰ দক্ষতাৰ ফলতেই হয়তো বিজেপিয়ে সেই সময়ত প্ৰাণ পাই উঠিছিলে সৰ্বভাৰতীয় প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদীৰ এটা ইমেজ সৃষ্টি হৈছিলে আৰু সেই ইমেজে অসমত ক্ৰিয়া কৰিছিলে আৰু সেই ক্ৰিয়াটোকেই হয়তো সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই কামত লগাইছিলে আৰু তেখেতে তাত দক্ষতা প্ৰমাণ কৰিছিল বাবেই হয়তো সেই সময়ত বিজেপিয়ে ঠন ধৰি উঠিছিলে আৰু সেই ঠন ধৰা বিজেপিত হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে পীযুষ হাজৰিকা জয়ন্ত মল্লৰ পৰা আদি কৰি কেইবাজনো বিধায়কে গৈ তাত যোগদান কৰিছিলে দ্বিতীয় কথাটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া যদি দক্ষতা নাথাকিলেহেঁতেন তেখেতৰ নেতৃত্বত নিৰ্বাচন খেলি বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন সাংগঠনিক দক্ষতা আছে দল চলোৱাৰ দক্ষতা আছে যিজন মানুহৰ এজন দল চলোৱাৰ দক্ষতা থাকে বিভিন্ন সংগঠন চলোৱাৰ দক্ষতা থাকে যিজন মানুহৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন খেলা হয় আৰু সেই নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা হয় তাৰপিছত যদি সেই মানুহজনক অদক্ষ বুলি কোৱা হয় তেতিয়াহ'লে এইটো কিমান দূৰ সমীচীন সেইটো ৰাইজে বিবেচনা কৰিব দ্বিতীয় কথাটো হ'ল মই তেওঁলোকৰ হৈ কথাখিনি ক'ব যোৱা নাই কিন্তু মই যিখিনি দক্ষ আৰু অদক্ষৰ কথা ক'ব গৈছোঁ এতিয়া কথাটো হ'ল যে যোৱা 5 বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাত যিকেইজন মন্ত্ৰী আছিলে আপুনি কোনজনক দক্ষ বুলি আজিৰ তাৰিখত ক'ব পাৰিব কোনজনে তেখেতৰ দক্ষতাৰ জৰিয়তে তেখেতৰ ডিপাৰ্টমেণ্টটো চকুত লগাকৈ কিবা উন্নতি সাধন কৰিব পাৰিলে ক'ত কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2016 চনত অসম বিজেপিৰ চৰকাৰ অনাৰ প্ৰাক মুহূৰ্তত তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিলে আজি যদি আপুনি বিশ্লেষণ কৰে সেই প্ৰতিশ্ৰুতিবোৰৰ ভিতৰত 25% প্ৰতিশ্ৰুতিও তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে আনকি ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে টুইন টাৱাৰৰ কথা কৈছিলে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিলে দুইপাৰৰ হাইৱে এক্সপ্ৰেছৰ কথা কৈছিলে স্মাৰ্ট চিটিৰ কথা কৈছিলে বুলেট ট্ৰেইনৰ কথা কৈছিলে কি বোলে 25 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিলে 27 লাখ মানুহক ঘৰ দিয়াৰ কথা কৈছিলে আৰু বহু তেনেকুৱা প্ৰতিশ্ৰুতি আছে যিবোৰ প্ৰতিশ্ৰুতি পিছৰ পৰ্যায়ত গৈ পেলাই তেওঁলোকে নামেই নোলোৱা কোনটো এনেকুৱা বিভাগ আছিলে সৰ্বানন্দ সোণোৱালৰ দিনত যিটো বিভাগত তেওঁলোকে ব্যাপক সংস্কাৰ সাধন কৰিবলৈ জনসাধাৰণৰ কল্যাণৰ কাম কৰিছিলে তেনেকুৱা একো নাই দক্ষতা আৰু অদক্ষতা হয় কিছু ব্যক্তি আছে যিসকলে কাম কৰাৰ স্পৃহা ৰাখে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজনৈতিক বিৰোধ আছে থাকিব তেখেতৰ আদৰ্শৰ বিৰোধিতা মোৰ আছে কিন্তু এটা কথাত কোনোবা নহয় কোনোবাখিনিত গৈ পেলাই এই কথাটো স্বীকাৰ কৰিব লাগিব যে তেখেতৰ দক্ষতা আছে কিন্তু যি হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা শিক্ষা বিভাগটো কাঢ়িবলৈ পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে চলাব লৈছিলে কিন্তু এনেকুৱা শিক্ষা বিভাগত কি ইমান ব্যাপক সংস্কাৰ হ'ল আজি যদি অসমৰ শিক্ষা ব্যৱস্থাটো চোৱা যায় সেই পয়ালগা অৱস্থাটো আজিও আছে
আজিও যদি আপুনি কি মেট্ৰিকৰ ফলাফল হায়াৰ ছেকেণ্ডেৰী ফলাফল যদি চাব যায় তেতিয়াহ'লে কিমান শতাংশত আহি গ'ল 54%। চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বেয়া। আজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কি চমকপ্ৰদ উত্থান, তাৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰৰ কি অৱস্থা। গতিকে এই কথাবোৰ বিচাৰ্য বিশ্লেষণৰ প্ৰয়োজন আছে। আৰু দ্বিতীয় কথাটো হ'ল এটা বছৰত আপুনি এজন ব্যক্তিক দক্ষতা নিৰূপণ কৰিব নোৱাৰে। যদিও আমি ভাল পাইছোঁ যে বিমল বৰা ডাঙৰীয়াই কাম কৰাৰ চেষ্টা কৰিছিলে, তেখেতে হয়তো কিছু উত্থান হৈছিলে, তেনেকুৱা ধৰণৰ কিছু আছে। ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা PHCটো কাটি লৈ অহা হ'ল। আজি বিভিন্নজনে ক'ব ধৰিছে যে PHCত কেইবা হাজাৰ কোটি টকাৰ কাম এই মুহূৰ্তত চলি আছে জল জীৱন আঁচনি। গতিকে তেনেকুৱা ডিপাৰ্টমেণ্টটো ঘনিষ্ঠ হোৱাৰ বাবে জয়ন্ত মল্ল ডাঙৰীয়াক দিয়া হ'ল নেকি। আজি মই এজন বিজেপিৰ মোৰ এজন ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ, তেখেতে লাষ্টত ক'লে ভাই কি ক'ম আৰু বিজেপিত এতিয়া বেদখল চলিছে, আমাৰ ভেটিত এতিয়া বেদখল চলিছে, গতিকে আমি আৰু এতিয়া কথা ক'ব পৰা অৱস্থাত নাই। ক্ষোভ তেওঁলোকৰ আছে। ক্ষোভৰ বহিঃপ্ৰকাশ আজি ঘটিছিলে যোৱাকালি কি বুলি কয় ৰঞ্জিত দাস ডাঙৰীয়াৰ বক্তব্য যে মই খুজি পেলাই বুথৰ সভাপতি হৈছোঁ। আপুনি বস্তুটো ইমান সহজ নহয়। এজন কেবিনেট মন্ত্ৰী, দুটা টাৰ্ম তেখেত কি বুলি কয় সভাপতি, তাৰপিছত যেতিয়া তেখেতে কোনটো ৰাজনৈতিক চেঞ্চত কৈছে আপুনি বস্তুটো বিশ্লেষণ কৰিব যে মই খুজি পেলাই বুথৰ সভাপতি হৈছোঁ, ভাৰতবৰ্ষতেই বিৰল। এই কথাখিনি তেখেতে সংযোজন কৰিছে। তেখেতে অনুভৱ কৰিছে কোনোবাখিনিত যে তেখেতৰ অস্তিত্ব কোনোবাখিনিত ক্ষুণ্ণ হৈছে। তেখেতে অনুভৱ কৰিছে যেন তেখেতক এলাগী কৰা হৈছে। এই কথাবোৰ ৰাজহুৱা মঞ্চত যেতিয়া নেকি কি বুলি ৰঞ্জিত দাস ডাঙৰীয়া এটা অৰ্ডাৰ উলিয়াইছিলে পঞ্চায়তৰ ঘৰ বনাব লাগিলে তাত ৰেভিনিউ লোৱা হ'ব, লগে লগে তেখেতৰ লগত কোনো ধৰণৰ হেৰি নকৰাকেই মুখ্যমন্ত্ৰী মহোদয়ে ক'লে নাই নহ'ব। হয়, তেখেতৰ এখতিয়াৰ আছে, কিন্তু যেতিয়া এটা স্বতন্ত্ৰ কি বুলি কয় কেবিনেট মন্ত্ৰী এজনে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত হয়তো গমি পিটি চোৱাৰ প্ৰয়োজন আছে, তাৰপিছত হয়তো সেইটো তাৰ কিবা এটা ৰিয়েকশ্যন হ'ব লাগে। কিন্তু সেই সময়ত যিটো আমি দেখা পাইছিলোঁ, তেতিয়াই অসমৰ ৰাইজে উমান পাইছিলে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ পাখি কটা যাব, আৰু সেইটো হ'ল চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সেই একেই অৱস্থা। আজি পদ্মনাভ দাই কৈছে যে তেখেতৰ কথাটো মোৰ ভাল লাগিছে যে এই ৰাজনীতিত মন্ত্ৰী পাবৰ কাৰণে কোনো বৰ্গ, গোষ্ঠী, জাতি, ধৰ্ম এইবিলাকৰ বিষয়টো আহিব নালাগে। সঁচা কথা, তেখেতৰ লগত মই একমত। নলবাৰীৰ ৰাইজ ভাগ্যৱান। মই নলবাৰীৰ ৰাইজক অভিনন্দন জনাওঁ যে তেখেতসকলে দুজনকে শক্তিশালী মন্ত্ৰী পাইছে। ঠিক তেনেকে অসমত প্ৰায় 20খনমান জিলা আছে, যি জিলাত সৰ্বাধিক কি বুলি কয় জিলাৰ হয়তো প্ৰতিখন সমষ্টিয়ে বিজেপিক উপহাৰ দিছে, যাত গৰিষ্ঠ সংখ্যক সমষ্টিয়ে বিজেপিক উপহাৰ দিছে। তেওঁলোকে মন্ত্ৰিত্ব পোৱাৰ অধিকাৰ নাই নি? আছে নিশ্চয়। তেওঁলোকক সেনেকৈ সমভাৱে বিতৰণ কৰিলে ভাল পায়। এতিয়া কথা হ'ল বিজেপিৰ আভ্যন্তৰীণ বিষয়ত বৰ বিশেষ আমি কথা কোৱাটো ঠিক নহ'ব।